প্ৰব্লেম বেছড অন এজেছৰ প্ৰথম পাৰ্টলৈ আপোনালোকক স্বাগতম। এই ভিডিঅ'টোত এজ বয়স সম্বন্ধে তিনিটা অতি সহজ আৰু ডাইৰেক্ট ফৰ্মুলা শিকিম। প্ৰথম ফৰ্মুলাটো হ'ল T1 years ago or earlier, the father's age was X times that of his son. At present, the father's age is Y times that of his son. What are the present ages of the son and the father? ইয়াৰ ফৰ্মুলাটো ডাইৰেক্ট ফৰ্মুলাটো হ'ল son's age equal T1 bracket X minus 1 divide X minus Y. মনত ৰাখিব এই ফৰ্মুলাটো তেতিয়াহে ব্যৱহাৰ হ'ব যেতিয়া প্ৰেজেণ্ট এজ বৰ্তমান বয়স আৰু অতীত কালৰ বয়সৰ লগত সম্বন্ধীয় প্ৰশ্ন সোধা হ'ব। এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি এটা প্ৰশ্ন আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল The age of the father 3 years ago was 7 times the age of his son. At present, the father's age is 5 times that of his son. What are the present ages of the father and the son? কৈছে কি 3 বছৰ আগত দেউতাকৰ বয়স পুতেকৰ বয়সতকৈ 7 গুণ বেছি আছিল আৰু বৰ্তমান এট প্ৰেজেণ্ট দেউতাকৰ বয়স 5 গুণ বেছি কাতকৈ নিজৰ পুতেকতকৈ। তেতিয়াহ'লে আমি দেউতাক আৰু পুতেকৰ বয়সটো ওলাব লাগে। আমি অলপ আগতে এটা ফৰ্মুলা শিকিছিলোঁ। ফৰ্মুলাটো কি আছিল? son's age পুতেকৰ বয়স T ব্ৰেকেট X minus 1 X minus Y এই ফৰ্মুলাটো আছিল। ইয়াত T হ'ল টাইম অৰ্থাৎ 3 বছৰটো কি হ'ব T হ'ব। তাৰপিছত দুটা টাইমছ দিয়া আছে 7 টাইমছটো হ'ব X আৰু বৰ্তমান এট প্ৰেজেণ্ট কি 5 টাইমছটো হ'ল Y। এতিয়া যদি আমি ফৰ্মুলা ডাইৰেক্ট কৰিবলৈ যাওঁ son's age চাব প্ৰথমতে T মানে কি? T মানে আমি প্ৰশ্নত আমি কিমান পালোঁ 3 পালোঁ 3 X মানে কিমান লিখিছোঁ ইয়াতে X মানে হ'ল 7 মাইনাছ 1 আৰু X মানে কিমান 7 আৰু Y মানে কিমান Y মানে হ'ল 5 টাইমছ 5 হ'ব 3 7ৰ পৰা 1 গ'লে 6 7ৰ পৰা 5 গ'লে 2 2 গুণ 2 2 3 গুণ 6 3 3 গুণ 9 years অৰ্থাৎ পুতেকৰ বয়স কিমান বছৰ হ'ব 9 বছৰ অৰ্থাৎ son's age 9 years and ফাদাৰৰ বয়স কিমান হ'ব কৈছে কি এট প্ৰেজেণ্ট ইয়াতে প্ৰশ্নত কি কৈ আছে এট প্ৰেজেণ্ট দ্য ফাদাৰ্ছ এজ ইজ 5 টাইমছ ডেট অফ হিজ ছান অৰ্থাৎ বৰ্তমান সময়ত বাপেকৰ বয়স পুতেকৰ বয়সৰ 5 গুণ। যদি পুতেকৰ বয়স 9 বছৰ আমি 5 গুণ হ'লে 5 পূৰণ কৰি দিম 5 9 গুণ কিমান 45 বছৰ অৰ্থাৎ পুতেকৰ বয়স 9 বছৰ আৰু বাপেকৰ বয়স 45 বছৰ হ'ব। 2 নম্বৰ ফৰ্মুলাটো হ'ল The present age of the father is Y times the age of the son. 3 years hence, the father's age become Z times the age of his son. What are the present ages of fathers and his son? ইয়াৰ ডাইৰেক্ট ফৰ্মুলাটো হ'ল son's age equal T bracket Z minus 1 divide Y minus Z. মনত ৰাখিব এই ফৰ্মুলাটো আমি তেতিয়াহে ব্যৱহাৰ কৰিম যেতিয়া বৰ্তমান আৰু ভৱিষ্যত কালৰ কথাক লৈ সমস্যাক লৈ বয়স সম্বন্ধীয় প্ৰশ্ন সোধা হ'ব। এই ফৰ্মুলাটো ব্যৱহাৰ কৰি এটা অংক কৰিম। প্ৰশ্নটো হ'ল এট প্ৰেজেণ্ট দ্য এজ অফ দ্য ফাদাৰ ইজ 5 টাইমছ দ্য এজ অফ হিজ ছান 3 years hence দ্য ফাদাৰ্ছ এজ উড বি 4 টাইমছ ডেট অফ হিজ ছান। Find the present ages of the father and the son. কৈছে কি বৰ্তমান সময়ত দেউতাকৰ বয়স পুতেকৰ বয়সতকৈ 5 গুণে বেছি। তাৰপিছত কৈছে কি 3 বছৰ পিছত কি হ'ব দেউতাকৰ বয়স কি হ'ব পুতেকতকৈ 4 গুণ বেছি হ'ব। তেতিয়াহ'লে আমাৰ প্ৰেজেণ্টেজ দেউতাক আৰু পুতেকৰ বৰ্তমান বয়সটো ওলাব দিয়া হৈছে। মই অলপ আগতে আমি
ইয়াৰ আগত আমি যেটো ফৰ্মুলা শিকিছিলো ফৰ্মুলা নাম্বাৰ 2 ফৰ্মুলা নাম্বাৰ 2 মতে কি আছিল sons s t z minus 1 y minus z ইয়াতে চাব t কিমান টাইম কৈছে কিমান বছৰ পিছত 3 ইয়াৰ্স অৰ্থাৎ ইয়াতে হ'ব 3 এইটো হ'ব t 3 টো হ'ব t ঠিক আছে t মানে হ'ব 3 তাৰপিছত y আৰু z হল y টো কিমান হ'ব y টো হ'ব 5 y টো হ'ব 5 ইয়াৰ্স বৰ্তমান সময়ত বাপেকৰ বয়স পুতেকৰ বয়সতকৈ কিমান গুণ ডাঙৰ 5 গুণ ডাঙৰ সেইটো হ'ব y আৰু 3 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সতকৈ কিমান ডাঙৰ হ'ব 4 গুণ ডাঙৰ হ'ব সেইটো হ'ব z এতিয়া আমি ডাইৰেক্ট ফৰ্মুলাত কৰিম sons s কি হ'ব t মানে কিমান 3 z মানে কিমান 4 বিয়োগ 1 হ'ব y minus z y মানে 5 z মানে 4 5 বিয়োগ 4 কিমান হ'ব 3 পূৰণ 4 পৰা 1 গ'লে 3 আৰু 5 পৰা 4 গ'লে 1 3 3 গুণ 9 ইয়াৰ্স অৰ্থাৎ পুতেকৰ বয়স কিমান হ'ব 9 বছৰ তেতিয়াহ'লে বাপেকৰ বয়স কিমান হ'ব আমি চাম কৈছে কি the age of the father is 5 times 5 গুণে বেছি গতিকে 5 কাতকৈ 5 গুণে বেছি পুতেকতকৈ 5 গুণে বেছি পুতেকৰ বয়স যদি 9 বছৰ হয় 5 9 গুণ কিমান হ'ব 45 বছৰ 3 নম্বৰ ফৰ্মুলাটো হ'ল T1 years ago the age of the father was x times the age of his son T2 years hence the age of the father becomes z times the age of his son what are the present age of son and the father ইয়াৰ ফৰ্মুলাটো হ'ল ডাইৰেক্ট ফৰ্মুলা sons s equal T2 bracket z minus 1 bracket close plus T1 bracket x minus 1 divide x minus z মনত ৰাখিব এই ফৰ্মুলাটো আমি তেতিয়াহে ব্যৱহাৰ কৰিব পাৰিম যেতিয়া প্ৰশ্নত অতীত আৰু ভৱিষ্যৎ কালক কম্পেয়াৰ কৰি বৰ্তমান সময়ৰ বয়স উলিয়াবলৈ দিয়া হ'ব উক্ত ফৰ্মুলাটো ব্যৱহাৰ কৰি এটা অংক কৰোঁ যাতে আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ হয় প্ৰশ্নটো হ'ল 3 years ago earlier the father's age 7 times as old as his son 3 years hence the father's age would be 4 times that of his son what are the present ages of the father and the son প্ৰশ্ন কৈছে কি 3 বছৰ আগতে দেউতাকৰ বয়স পুতেকতকৈ 7 গুণে বেছি আছিল আৰু 3 বছৰ পিছত দেউতাকৰ বয়স পুতেকতকৈ 4 গুণে বেছি আছিল তেতিয়াহ'লে বৰ্তমান দেউতাক আৰু পুতেকৰ বয়সটো উলিয়াব লাগে 3 নম্বৰ ফৰ্মুলাটো কি আছিল sons s equal T2 bracket z minus 1 plus T1 bracket x minus 1 divide x minus z প্ৰশ্নটোত 3 years ago অৰ্থাৎ এইটো হ'ব T1 আৰু পিছত কৈছে কি 3 বছৰ পিছত এইটো হৈছে T2 অৰ্থাৎ ইয়াতে T1 3 আৰু T2 3 হ'ব আমি লিখি ল'ম T1 equal 3 আৰু T2 equal 3 তাৰপিছত কি কৈছে কি 3 বছৰ আগত দেউতাকৰ বয়স পুতেকৰ বয়সতকৈ কিমান গুণ বেছি আছিল 7 গুণ বেছি আছিল আৰু এইটো হ'ব x is equal 7 times আৰু z মানে হ'ব 3 বছৰ পিছত দেউতাকৰ বয়স পুতেকৰ বয়সতকৈ 4 গুণে বেছি আছিল তেতিয়াহ'লে z হ'ব 4 ঠিক আছে এতিয়া sons s equal T2 কিমান 3 bracket z minus 1 z মানে হ'ল 4 minus 1 পূৰণ 4 minus 1 bracket plus T2 কিমান T1 কিমান আছিল 3 আছিল 3 bracket x মানে কিমান 7 বিয়োগ 1 হ'ব 7 বিয়োগ 1 হ'ব আমি এটা লিখি ল'ম 7 minus 1 আৰু তলত কি হ'ব x minus z x মানে হ'ল 7 আৰু z মানে হ'ল 4 7 minus 4 equal কি হ'ব 7 পৰা 4 গ'লে 3 পূৰণ 4 পৰা 1 গ'লে 3
প্লাছ 3 পূৰণ 7ৰ পৰা 1 গ'লে 6 ইকুৱেল তলত থাকিব 3 3 গুণ 9 প্লাছ 3 6 গুণ 18 18 9 কিমান 27 3 ৰে 27 হৰণ কৰিলে কিমান হ'ব 9 ইয়াৰ্ছ অৰ্থাৎ পুতেকৰ বয়সটো হ'ব 9 বছৰ 9 বছৰ আৰু বাপেকৰ বয়স হ'ব FA ফাদাৰ সেজ ইকুৱেল কণ্ডিশ্যনটো মতে কি কৈছিল 7 টাইমছ বুলি কৈছিল অৰ্থাৎ বাপেকৰ বয়স 7 বছৰ বেছি গতিকে 7 বছৰৰ বাবে 7 লিখিলোঁ ব্ৰেকেট y - 3 যদি আমি y পুতেকৰ বয়স বুলি ভাবোঁ তেতিয়াহ'লে y - 3 লিখিম y - 3 প্লাছ 3 কাৰণ 3 বছৰ আগত বুলি কৈছিল গতিকে 7y মাইনাছ 7 3 গুণ 21 প্লাছ 3 ইকুৱেল 7 আৰু y মানে হ'ল পুতেকৰ বয়স কিমান আছিল পুতেকৰ বয়স 9 বছৰ আমি y মানে পুতেকৰ বয়স বুলি ধৰি লৈছোঁ গতিকে 9 - 21 প্লাছ 3 কিমান হ'ব এই -18 হ'ব 7 9 গুণ 63 -18 63 পৰা 18 গ'লে কিমান থাকিব 63 পৰা 18 গ'লে 45 ইয়াৰ্ছ অৰ্থাৎ বাপেকৰ বয়স হ'ব 45 বছৰ পুতেকৰ বয়স 9 বছৰ আৰু বাপেকৰ বয়স হ'ব 45 বছৰ শেষত ফৰ্মুলা তিনিটা দেখাই দিছোঁ এই তিনিটা ফৰ্মুলা আগতে কোৱাৰ দৰে কণ্ডিশ্যনবোৰ মতে আমি বহাব লাগিব যে কোনটো কণ্ডিশ্যনত আমি কোনটো ফৰ্মুলা ইউজ কৰিম সেইটো আমি জানিব লাগিব আৰু তেতিয়া আমি অতি কম সময়ৰ ভিতৰতে অংককেইটা কৰিবলৈ সমৰ্থ হ'ম